Welcome back guys to আজিৰ ভিডিঅ'টো আপোনাক স্বাগতম আজিৰ ভিডিঅ'টোত মই আপোনালোকক হ্যাকাৰ্ছৰ বিষয়ে ক'ম তো ফাৰ্স্ট অফ অল হ্যাকাৰ্ছৰ বিষয়ে জানাৰ আগতে মই আপোনালোকক কৈ দিছোঁ হ্যাকাৰ্ছ সাধাৰণতে 7 প্ৰকাৰৰ থাকে তো ইয়াৰে 7 প্ৰকাৰৰ গুটেইকেইটাকে ইমান মানে কি সিৰিয়াছ নহয় মানে সিৰিয়াছে হয় তো ইমান জনপ্ৰিয় নহয় হিকেইটা 7 প্ৰকাৰৰ গুটেইটা জনপ্ৰিয় নহয় তো তাৰ মাজত তিনিটা জনপ্ৰিয় আছে যাৰ বিষয়ে মই আগতে ভালকৈ ভিডিঅ' বনাই দিছোঁ যে এটা আছে হোৱাইট হেড হ্যাকাৰ্ছ যাক আমি ইথিকেল হ্যাকাৰ বুলি কওঁ নেক্সট আছে ব্ল্যাক হেড হ্যাকাৰ্ছ আৰু তাৰ পিছত আছে গ্ৰে হেড হ্যাকাৰ্ছ তো ইয়াৰ ওপৰত মই আগতে ভিডিঅ' বনাই থৈ দিছোঁ তো আপোনালোকে লিংক মানে ওপৰৰ এইটো লিংক ইউজ কৰি কিনে আপোনালোকে চাব পাৰিব সেইটো ভিডিঅ' যদি চাই আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম ইথিকেল হ্যাকাৰ্ছৰ বিষয়ে তো যাক আমি হোৱাইট হেড হ্যাকাৰ্ছ হিচাপেও জানো তো যদি ভিডিঅ'টো চাব ইচ্ছা আছে মানে চাই থাকক শেষলৈকে যদি ইথিকেল হ্যাকাৰ্ছৰ বিষয়ে জানিব ইচ্ছা আছে তাৰ আগতে মই আপোনালোকক কৈ দিছোঁ যদি আপোনালোকে কিবা হ্যাকাৰ্ছৰ বিষয়ে কিবা জানে বা কিবা জানাৰ ইচ্ছা আছে বা জানিবলৈ ইচ্ছা আছে তেতিয়াহ'লে মোৰ চেনেলটো নীলমনিক চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে ইয়াত মই ভাল কিছুমান টেকন'লজিৰ ওপৰত ভিডিঅ' আনি থাকোঁ তো ছাবস্ক্ৰাইব কৰি লওক তলত নীলমনিক চেনেলটো আৰু ওচৰতে ঘণ্টিৰ আইকনটো আছে তো ক্লিক কৰিবলৈ নাপাহৰিব মানে ক্লিক কৰিলে কি হ'ব যেতিয়া মই ভাল ভিডিঅ'ছ আপলোড কৰিম তো ডাইৰেক্টলি আপোনালোকৰ তাতে আহি যাব ন'টিফিকেশ্যন বুজি পালে ন এইখিনিলৈকে তো এতিয়া মই কৈ আছোঁ ইথিকেল হ্যাকাৰ্ছ মানে হোৱাইট হেড হ্যাকাৰ্ছৰ বিষয়ে তো ইথিকেল হ্যাকাৰ্ছ বা হোৱাইট হেড হ্যাকাৰ্ছৰ বিষয়ে মই কোৱাৰ আগতে তো মই ফাৰ্ষ্ট টাইম আপোনালোকক লৈ গৈছোঁ ইথিকেল হেকিং কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল বা ক'ৰ পৰা ষ্টাৰ্ট হৈছিল ইথিকেল হেকিং ফাৰ্ষ্ট টাইম ষ্টাৰ্ট হৈছিল নিউয়ৰ্কৰ পৰা আৰু নিউয়ৰ্কৰ এখন ইনষ্টিটিউটৰ পৰা ষ্টাৰ্ট হৈছিল ইনষ্টিটিউটখনৰ নাম আছিল MIT আৰু যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট হৈছিল সেইটো হৈছিল 1960 চনত মানে 1960 চনত হেকিং ষ্টাৰ্ট হৈছিল ইথিকেল হেকিং আৰু ইথিকেল হেকিং ক'ৰ পৰা ষ্টাৰ্ট হৈছিল মই আপোনালোকক যে ক'লোঁ MIT নামৰ এটা ইনষ্টিটিউটৰ পৰা আৰু MITৰ ফুল ফৰ্ম হৈছে মেছাচুচেটছ ইনষ্টিটিউট অফ টেকন'লজি মেছাচুচেটছ ইনষ্টিটিউট অফ টেকন'লজি কেম্ব্ৰিজৰ হয় আৰু ইয়াৰ পৰা ফাৰ্ষ্ট টাইম হেকিং ষ্টাৰ্ট হৈছিল ইথিকেল হেকিং তো বৰ্তমান মই ইথিকেল হেকিঙৰ বিষয়ে ক'ম আৰু ইথিকেল হ্যাকাৰ ভাল নে বেয়া বা হ্যাকাৰ্ছবিলাক ভাল হয় নে বেয়া হয় তো যেতিয়াৰ পৰা মানে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিল ইথিকেল হেকিং তো এইটোক চাইবাৰ ক্ৰাইম বুলিও জানে মানুহে ঠিক আছে যোনে হেকিং কৰে তাৰ হ্যাকাৰ্ছ নামে পৰিগণিত হ'ল মানে যেতিয়াৰ পৰা 1960ৰ পৰা যোনে হেকিং কৰা আৰম্ভ হ'ল তো সেইবিলাকক হ্যাকাৰ হিচাপে গম পোৱা হ'ল তো এতিয়া বহুতে ভাবে যে হ্যাকাৰ মানে চুৰ বা হ্যাকাৰ মানে বেয়া কাম কৰে তো এনেকুৱা নহয় কিছুমান হ্যাকাৰ ভাল থাকে jo আজি মই কম আপোনালোকক ইথিকেল হ্যাকাৰৰ বিষয়ে ইথিকেল হ্যাকাৰ কি কেনেকুৱা তো মই এইটো একদম ইজি ৱেত আপোনালোকক বুজাবলৈ ট্ৰাই কৰিম ইজি ৱেত মানে কি মই নিজৰ ভাষাত আপোনালোকক বুজাবলৈ ট্ৰাই কৰিম যাতে আপোনালোকে ডাইৰেক্টলি বুজি পায় বা ইজি ৱেত বুজি পায় তো ইথিকেল হ্যাকাৰ হ'ল এক প্ৰকাৰৰ হ্যাকাৰ ধৰি লওক এইটো মোৰ ষ্টুডিঅ' তো ষ্টুডিঅ'ত এখন দৰ্জা আছে দুখন খিৰিকী আছে ঠিক আছে মানি লওক তো ইয়াৰে এখন খিৰিকী বন্ধ হৈ আছে এখন খিৰিকী খুলি আছে আৰু এখন খিৰিকী খোলা আছে আৰু এখন দৰ্জা খোলা আছে ঠিক আছে ঠিক তেনেদৰে যদি কিবা এটা ৱেবছাইট থাকে বা মোৰ এটা কিবা কোম্পানী আছে কোম্পানীৰ এটা ৱেবছাইট আছে ৱেবছাইটটোৰ এখন খিৰিকী বন্ধ আছে এখন দৰ্জা খোলা আছে আৰু এখন খিৰিকী খোলা আছে মানে সেইটোক ইণ্টাৰনেটৰ দুনিয়াত লুফল বুলি কয় আৰু ইথিকেল হ্যাকাৰৰ কাম সেই লুফল বিচাৰা ঠিক আছে মানে ৱেবছাইটটোত কি প্ৰব্লেম আছে ধৰি লওক নীলমনিক.com এখন খিৰিকী খোলা আছে এখন দৰ্জা খোলা আছে তো এতিয়া মই এজন হ্যাকাৰ ইথিকেল হ্যাকাৰ ধৰি লওক মই এজন ইথিকেল হ্যাকাৰ পাৰ্চনেলি মই ইথিকেল হ্যাকাৰ নহয় তো মই জাষ্ট কৈ আছোঁ আপোনালোকক ভিডিঅ'ত বুজাবলৈ তো ধৰি লওক মই এটা ইথিকেল হ্যাকাৰ আৰু মই নীলমনিক.comত চাম কি খিৰিকী খোলা আছে বা কি দৰ্জা খোলা আছে তো মই সেই খিৰিকী বা দৰ্জাৰে মই সোমাম ভিতৰত ঠিক আছে যদি মানি লওক মোৰ এইটো ষ্টুডিঅ'ত এজন চুৰ আহি কেনে সি যদি বেয়া ধান্দাত আহে তো সেই আহি কেনে মোৰ মানে কি লাইক চুৰ কৰিব ঠিক আছে মোৰ ষ্টুডিঅ'ত কি বস্তু আছে চুৰ কৰিব যদি সেই চুৰজন ভাল হয় তেতিয়াহ'লে সেই চুৰজন মোৰ ষ্টুডিঅ'ত সোমাব কিন্তু সি মোৰ দৰ্জা আৰু খিৰিকীখন বন্ধ কৰি কেনে মোক কল কৰি কেনে মাতিব যে তোমাৰ দৰ্জা আৰু খিৰিকী খোলা আছিলে মই বন্ধ কৰি দিছোঁ তো এতিয়া তুমি মোক তোমাৰ ষ্টুডিঅ'ত কামত ল'ব পাৰা তো ঠিক তেনেদৰে ইণ্টাৰনেটৰ দুনিয়াত ইথিকেল হ্যাকাৰবোৰে এনেকুৱা কৰে যে সিহঁতে এটা ৱেবছাইটত যায় ৱেবছাইট এটাত ভিজিট কৰি কেনে তাত চাই যে তাত কি লুফল আছে বা কি প্ৰব্লেম হৈ আছে আৰু সেই প্ৰব্লেমবিলাক ফিক্স কৰিবলৈ ট্ৰাই কৰে আৰু যেতিয়া ফিক্স কৰে বা তাৰপিছত ইথিকেল হ্যাকাৰজনে ৱেবছাইটৰ বা কোম্পানীটোৰ মালিকক জনায় যে মানে কি ইমান এনেকুৱা প্ৰব্লেম আছিলে আৰু মই এইটো প্ৰব্লেম ফিক্স কৰিবলৈ ট্ৰাই কৰিছোঁ মানে ফিক্স কৰি দিছোঁ তো বাকী আপোনাৰ কথা আপুনি মোক কি পে'মেণ্ট কৰে বা আপুনি মোক কামত ৰাখে নে নাৰাখে কাৰণ আপোনাৰ যিবিলাক চাইবাৰ ছিকিউৰিটি হ'ব সেইবিলাক মই চাই ল'ম তো বাছ এনেকৈ মানে ইথিকেল হ্যাকাৰবোৰে কাম কৰে তো এতিয়া আপোনালোকে কনচেপ্টটো বুজি পালে যে ইথিকেল হ্যাকাৰ মানে বেয়া নহয় বা যিকোনো হ্যাকাৰে বেয়া নহয় কিছুমান হ্যাকাৰ থাকে বেয়া কামৰ কাৰণে ইউজ কৰে এতিয়া মই আজিৰ ভিডিঅ'টোত আপোনালোকক ক'লোঁ ইথিকেল হ্যাকাৰৰ বিষয়ে ঠিক আছে ইথিকেল হ্যাকাৰ বা হোৱাইট হেড হ্যাকাৰ্ছৰ বিষয়ে তো আৰু যদি আপোনালোকৰ জানিব ইচ্ছা আছে ব্লেক হেড হ্যাকাৰ্ছ গ্ৰে হেড হ্যাকাৰ্ছ আৰু বাকী 4টা হ্যাকাৰ্ছৰ বিষয়ে তো আপোনালোকে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এইটো ভিডিঅ' চাই আপোনালোকৰ কেনেকুৱা লাগিল মই আপোনালোকক বুজাব পাৰিলোঁ নে নাই কমেণ্টত জনাওক কমেণ্টত জনালে মানে লাইক আপোনালোকে কমেণ্ট কৰিলে মই মটিভেট হওঁ আৰু মই বৰ্তমান টাইম হৈ আছে 10:15 মানে 10:15 হৈ আছে ৰাতিৰ মই ভিডিঅ' শ্বুট কৰিছোঁ হয়তো যদি আজি আপলোড কৰিব পাৰোঁ মই আপলোড কৰিম নহ'লে মই অহাকালি মৰ্ণিং মই আপলোড কৰি
কৰি দিম তো আপোনালোকে চাই ল'ব হেকাৰ্ছৰ বিষয়ে তো কি ক'ম আৰু যে মই টেকন'লজিৰ ওপৰত ভাল কিছুমান ভিডিঅ'জ বনাওঁ ইয়াত মই বাইকৰ আনবক্সিং নকৰোঁ আপোনালোকে গম পায় কিছুমান এনেকুৱা টেকন'লজি চেনেল আছে যোনে বাইকৰ আনবক্সিং কৰে তো মই ইয়াতে বাইকৰ আনবক্সিং নকৰোঁ কিছুমান ভাল ভিডিঅ'জ বনাওঁ মানে কি লাইক টেকন'লজিৰ ওপৰত ভাল ভিডিঅ'জ বনাওঁ তো চাই থাকক আৰু মই টেক্সো চলাই আছিলোঁ তো মই টেক্সৰ এটা লেটেষ্ট আপডেট ভাবি আছোঁ যে টেক্সটো মই অলপ বেলেগ টাইপত দিম মানে যে প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে আপোনালোকে টেক্সো পাব কিন্তু এটা সময় থাকিব যেনেকৈ ধৰি লওক নিউজ লাইফত এটা শ্ব' আহে সন্ধিয়াৰ বাতৰি বুলি 7টা বজাৰ পৰা তো সেনেকৈ মোৰ এটা সময় থাকিব সময়টো মই বৰ্তমান আপোনাক নিৰ্ধাৰিত কৰা নাই তো মই আপোনালোকক যেতিয়া সময় হ'ব মই জনাই দিম আপোনালোকক যে টেক্সো আপোনালোকে সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে কেইটা বজাত পাব কি কথা তো বাছ এইখিনি আজিৰ ভিডিঅ'টোত যদি তো আজিৰ ভিডিঅ'টোত বাছ এইখিনি যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব প্লাছ নীলমনিক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ ইয়াত মই ভাল কিছুমান টেকন'লজিৰ ওপৰত ভিডিঅ'জ আনি থাকোঁ আৰু বাছ এইখিনি ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰি দিয়ক কাৰণ শ্বেয়াৰ কৰিলে বহুত মানুহে ভাল ভিডিঅ'জ পাবলৈ গমটো পাইছে ন বুজি পাইছে সত্য তো শ্বেয়াৰ কৰক লাইক কৰক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তো আজিৰ ভিডিঅ'টোত বাছ এইখিনি অহাকালি আমি লগ পাম ঠিক সময়তে তেতিয়ালৈকে পিছ আপ অ'কে বাই